Hello guys, welcome back to my YouTube channel. আজি আমাৰ ট্ৰিপৰ ফাৰ্ষ্ট ডে হয়। সো আজি আমি আহিছো নিমাতীঘাটৰ চাংপো লৈ। এটো এটা ৰিজৰ্ট টাইপ হয়। সো আপোনালোক বহুতে আহিছে চাগে অলৰেডি। ইয়াত লিখা আছে চাংপো ৰিভাৰ ক্ৰুইজ এণ্ড ৰেষ্টুৰেণ্ট। এইটো হৈছে মেইন এন্ট্ৰেন্স। ইয়াত ধুনীয়া সেটআপ এটা দিয়া হৈছে। সো যোন আহিছে দেখিছে আৰু যোন অহা নাই চাই যাব পাৰে। ইয়াত বাহিৰে আইফেল টাৱাৰ বনাই থৈ দিয়া হৈছে। Now, right here, I'm not thinking about how long it's gonna take now. I'm just thinking about how. So, আপোনালোকে দেখিব পাইছে যে ইয়াত সৰু সৰু টেন্টৰ ব্যৱস্থাও কৰি দিয়া হৈছে। ইয়াত টিকেটৰ কাৰণে মানুহ ভিৰ হৈ আছে লাইন পাতি। ফেৰীত থকা টাইমত ভিডিঅ' কৰা নহ'ল। এইটো হৈছে নেক্সট ডে। আমি পাঁচজনে মিলি সৰুকৈ মেজি এটা বনাম বুলি খৰি গোটাই আছোঁ এতিয়া। মাজত নহয় আগত মাৰ এটা চাইডে মাৰ এপইণ্টমেণ্টটো দি দিম আৰু এইবোৰ হৈছে ৰাতিৰ খানা হয়। অলপ দেৰি পিছত খাবলৈ হৈ যাব এইবোৰ। খাবলৈ হৈ গ'ল, এতিয়া খাই আছো। মোৰ লগৰজনে বৰা চাউলৰ ভাত হয়। জ্যোতিষ মানে হেভি দবাইছে। এইজন হৈছে গ্ৰীণ গবলিন। ইও বৰ্তমান খাই আছে। খাই মেলি চবেই শুই থাকিলোঁ। আৰু এয়া হৈছে বিহুৰ দিনা মেজি। ইয়াত এটা ঘটনা হৈ গ'ল। ঘৰখনে বোলে নৱবৰ্ষৰ শুভেচ্ছা, অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা চবকে জনাইছে বোলে, কিন্তু আজি হয় ঘৰখনে হেৰি ভোগালী বিহু বুলি চবকে নৱবৰ্ষৰ আদৰণি ওলগ জ্বলাইছে। অসমীয়া কৈ দে আকৌ। এয়া ডেনিছে মাছ ধৰিছে ইমান ঠাণ্ডাত আমাক খুৱাবলৈ। থেংক ইউ ডেনিছ, ইমান ঠাণ্ডাত আমাক মাছ ধৰি মেলি খোৱাৰ বাবে।
ই ঘৰত হেভি কাম কৰে কিন্তু হোষ্টেলত হ'লে একোৱেই নকৰে হোষ্টেলত গ'লেগে মানে একো কৰিব নজনা হৈ যায়গে ঘৰত কিন্তু হেভি কাম জানে এই বাঁহৰ চুঙা কেইটাতে মাছ সোমাই আছে এয়া হৈছে ডেনিছ ৱাটাৰ ফিচাৰী চ' এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম এতিয়ালৈ ইমানেই বাই বাই কেলা ৰ'দটো পোৱা বিচাৰে